Welcome to my channel My Happiness. সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মাই হেপিনেছ চেনেলৰ আন এটি ব্লগলৈ আৰু আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ এইদৰে মেগীৰ পৰা হেলদি নহয় তথাপিও খাবলৈ মন যায় নহয় আৰু ৰাতিপুৱাই মেগী খোৱা ভাল নহয় বাট মুখৰ জুতিৰ কাৰণে খাওঁ আৰু আজি অকণমান বেলেগ ধৰণে বনাই খাওঁ বুলি ভাবিলোঁ মেগীটো এই ধৰণে এনেকৈ খাই ভাল লাগে সেইবাবে বনালোঁ এনেকৈ আপোনালোকে ভাল পায়নে নাপায় বাৰু এনেকৈ জনাবচোন কমেণ্টত এনেকৈ কণীৰ মাজত মেগীখিনি দি একদম চিম্পলকৈ সাধাৰণকৈ মেগীখিনি সিজাই লৈছোঁ আৰু কণীটো অমলেট বনাই তাৰ মাজত দি দিছোঁ হৈ গ'ল পুৰা হেভি কিন্তু হেলদি নহয় দেই খাই বহুত ভাল লাগে সেইবাবেহে এণ্ড মোৰ ব্ৰেকফাষ্ট ৰেডি চাওক আনহেল্ডি বস্তুৰ লগত অকণমান হেল্ডি বস্তু তৰমুজ কাটি ল'লোঁ এতিয়া সময় হৈছে 8:30 বাজিছে আৰু আমাৰ পিউ উঠিলে ৰাতিপুৱা এবাৰ সোনকালে উঠিলে তাৰপিছত আকৌ শুলে এতিয়া আকৌ উঠি পেলাই এয়া চাওকচোন উৰণি লৈ আছে অকণমান তাইৰ লগত এইদৰে খেলিলোঁ ভাল লাগে কাপোৰেৰে এনেকৈ উৰণি লৈ লয় আৰু এতিয়া দুপৰীয়াৰ আহাৰৰ যোগাৰ হৈছে এয়া ঘৰৰ পুখুৰীৰ মাছ অলপমান ধৰিলে দেউতাই জালত আৰু এয়া ঘৰৰ শাক তাজা গ্ৰীণ আৰু লগত কণবিলাহী চব মিক্স শাক মচন্দৰী পাত এইটো খুতৰা শাক তাৰপাছত এইটো হৈছে মাটিকাদুৰি তাৰপিছত জিলমিলো আছে আৰু সেয়া চাঙৈ টেঙা আমাৰ দুপৰীয়াৰ এসাঁজ ৰেডি মাছৰ জোল আৰু লগত কঁঠালৰ মুচিৰ চব্জি খাই বহুত ভাল লাগিল আৰু এয়া আবেলি হ'ল জাষ্ট বৰষুণ দি এৰিলে এয়া আমাৰ আগফালৰ পৰিৱেশটো একদম বৰষুণ দি এৰিছে চাৰিওফালে গ্ৰীণ হৈ আছে সেউজীয়া ইমান ভাল লাগিছে আৰু আবেলি এইদৰে বাহিৰত বহি খুব ভাল লাগে গৰমৰ দিনত বিশেষকৈ আৰু যিহেতু আমফানৰ প্ৰভাৱ যোৱাই নাই বৰষুণ এনেকৈ দিয়ে আছে আৰু আমি এয়া চাহ খাই আছোঁ মা আৰু দেউতা বাৰান্দাত বহি আছে চাহ খাই আছে আৰু মই অকণমান বাহিৰৰ ফালে বহিছোঁ আৰু মই আজি আপোনালোকৰ সন্মুখত ওলোৱাই নাই এয়া চাওক ওলালোঁ ভইচ অভাৰ কৰি আছোঁ আচলতে মাথাৰ বিষ হৈ আছিলে সেইবাবে কথা ক'বলৈ মন যোৱা নাছিলে আৰু চাহ খাই আছোঁ এতিয়া ভাল হ'ব নিশ্চয় আৰু চাহৰ লগত এয়া ডাল বুট সেই তাহানিতে যে খাইছিলোঁ আমি মনত আছেনে বাৰু আজিকালি হয়তো বহুত বিভিন্ন ধৰণৰ ভুজিয়া ওলাল সেইকাৰণে নাখায় আৰু লগত মেৰী বিস্কুট কমন আৰু খাই এনেকৈ ভাল লাগে আবেলি বিশেষ একো নাই যেনিবা চাহৰ লগত এনেকৈ ভাল লাগিল খাই কণ্টিনিউ দ্য ভিডিঅ' ৰাতিৰ সাজত লগ পাই আছোঁ হেল্ল' পোনে পাকঘৰত ৰাতি এতিয়া 10টা বাজিছে ভাত হৈ গ'ল আমাৰ কিন্তু মোৰহে ভাত খাবলৈ ইচ্ছা যোৱা নাই সেয়েহে ভাবিলোঁ আটাৰ লাডু আছিলেই যিহেতু আমাৰ ঘৰত দেউতাই ৰাতি ৰুটি খায় আৰু ভাবিলোঁ আলু পৰঠা বনাই খাওঁ আচলতে পৰঠা খাবলৈ ময়দা ব্যৱহাৰ কৰা হয় তথাপিও আটাটো বেয়া নালাগে খাই কোমল হ'লেই হ'ল চফ্টটোৰহে কথা আৰু চফ্ট হ'লেই হ'ল আৰু আলু পৰঠাৰ কাৰণে এইদৰে আলু মই বইল কৰি আৰু কণীত ৰুকি লৈছোঁ তাৰপাছত দিছোঁ ধনিয়া পাউডাৰ অকণমান তাৰপিছত কাশ্মীৰী মিৰ্চ তাৰপাছত জিৰা পাউডাৰ অকণমান আৰু সৰুকৈ পিঁয়াজ কাটি লৈছোঁ আৰু অকণমান আদা দিছোঁ এতিয়া এইখিনি সানি ল'ম আচলতে আলু পৰঠাৰ ষ্টাফিংটো ভাল হ'লে ভাল হয় সেয়েহে অলপমান সৰহকৈ ল'ব লাগে বস্তুবোৰ আৰু এতিয়া এইদৰে আটাৰ লাডু কৰি থোৱা আছে ভিতৰত ভৰাই দিম হৈ গ'ল আটাৰ পৰঠা ঠিক আছে তেতিয়াহ'লে আজিলৈ ইমানেই বাই ব্লগটো